ছাগলী মাংস বনাবলৈ লৈছোঁ। মাংসৰ পিচকেইটা মই দোকানতে ডাঙৰকৈ কটাই আনিছোঁ। এতিয়া জিৰা, ধনিয়া, নিমখ, হালধি, অলপ কাশ্মীৰী মিৰ্চ, গোটা গৰম মছলা, আদা, নহৰু, পিঁয়াজ আৰু মিঠাতেল দি ভালদৰে সানি লৈছোঁ। এয়া দেখিছেনে, মই সানি লৈছোঁ। সানি 10 মিনিটমান মই ৰাখি দিম। ৰখাৰ পাছতে কেৰাহীত তেল গৰম কৰিম। তেল গৰম হোৱাৰ পাছতে চেনি আধা চামুচ আৰু জিৰা কেইটামান মই ফুটাই ল'ম। এয়া জিৰাখিনি ফুটাই লোৱাৰ পাছতে এটা কেঁচা জলকীয়া দুফাল কৰি লৈছোঁ আৰু বিলাহী লৈছোঁ এটা। বিলাহীখিনি অলপ ভাজি ল'ম। ভজাৰ পাছতে যিখিনি মাংস মই মেৰিনেট কৰি ৰাখিছিলোঁ সেই মাংসখিনি দিম। এতিয়া খুব সুন্দৰভাৱে মাংসখিনি মই লৰাই থাকিম। ইয়াত একো মছলা মই যোগ নকৰোঁ, যিহেতু মেৰিনেট কৰোঁতে সকলো মছলা মই দি থৈছিলোঁ। এয়া দেখা পাইছেনে? এতিয়া মাংসখিনি লাহেকৈ তেল এৰিছে আৰু তেল এৰোঁতেই মই এটা নহয় দুটা আলু মই ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ, লগতে এটা ওলকবিও দিছোঁ। সেইখিনি ভালদৰে ভজাৰ পাছতে পানী দিছোঁ জোখমতে। পানী দিয়াৰ পাছতে মই কুকাৰত বহাই দিলোঁ। কুকাৰত 20টা হুইচেল মৰালোঁ। 20টা হুইচেল মৰাৰ পাছত 10 মিনিট সময় চিমত ৰাখিলোঁ। চিমত ৰাখি কুকাৰ ঠাণ্ডা কৰাৰ পাছত এয়া মাংসখিনি হৈ গ'ল আমাৰ। ইমান ধুনীয়া এটা কালাৰ আহিছে নহয়। আপোনালোকে এইদৰে এবাৰ বনাই খাবচোন। খুব সহজতে বনাই খাব পাৰি আৰু কম সময়তেই বনাব পাৰি।